ক্ৰমান্বয়ে ৰোমাঞ্চকৰ হৈ আহিছে IPLৰ মেচসমূহ। IPLৰ 62 সংখ্যক মেচখন শেষ হোৱাৰ পিছত পইণ্ট তালিকাসমূহ এনেকুৱা ধৰণৰ হৈছে। প্ৰথম স্থানত KKR আছে। KKRে অলৰেডি কোৱালিফাই কৰিছে। ৰাজস্থান ৰয়েলছে ক্ৰমাগতভাৱে 3খন মেচ হাৰিলেও তেওঁলোকেও পইণ্ট তালিকাৰ দ্বিতীয় স্থানত আছে। তেওঁলোকৰ পইণ্ট সংখ্যা হৈছে 16। CSKৰ পইণ্ট সংখ্যা হৈছে 14। তেওঁলোকে পইণ্ট তালিকাৰ তৃতীয় স্থানত আছে আৰু তেওঁলোকৰ এখন মেচ বাকী আছে। আনহাতে ৰাজস্থান ৰয়েলছৰ 2খন মেচ বাকী আছে। KKRৰো 2খন মেচ বাকী আছে। KKRে 22লৈকে যোৱাৰো সম্ভাৱনা আছে পইণ্ট সংখ্যা। আনহাতে ৰাজস্থানে সৰ্বাধিক 20লৈকে যাব পৰাৰ সম্ভাৱনা আছে। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ 2খন মেচ এতিয়ালৈকে আৰু বাকী আছে। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ পইণ্ট সংখ্যা হৈছে 14। RCBৰ এখন মেচ বাকী আছে। বৰ্তমান 5ম স্থানত আছে। দিল্লী আছে 6ষ্ঠ স্থানত। তেওঁলোকৰ পইণ্ট সংখ্যা হৈছে 12 আৰু তেওঁলোকৰ এখন মেচ বাকী আছে। দিল্লী সৰ্বাধিক 14 পইণ্টলৈকে যাব পাৰে। আনহাতে RCBও সৰ্বাধিক 14 পইণ্টলৈকে যাব পাৰে। কিন্তু LSGৰ এতিয়াও 2খন মেচ বাকী আছে আৰু LSGৰো পইণ্ট সংখ্যা হৈছে 12। গতিকে LSGয়ে সৰ্বাধিক 16 পইণ্টলৈকে যাব পাৰে। GTৰ পইণ্ট সংখ্যা হৈছে 10 আৰু তেওঁলোকেও সৰ্বাধিক 14 নম্বৰ পইণ্টলৈকে যাব পাৰে। গতিকে এতিয়া কথাটো হৈছে KKRৰ 2খন মেচ আছে গুজৰাট টাইটান্ছ আৰু ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে। ছানৰাইজাৰ্ছৰ 2খন মেচ আছে গুজৰাট টাইটান আৰু পাঞ্জাৱ কিংছৰ বিৰুদ্ধে। আনহাতে ৰাজস্থানৰ 2খন মেচ আছে পাঞ্জাৱ কিংছ আৰু KKRৰ বিৰুদ্ধে, যি দুখন গুৱাহাটীত অনুষ্ঠিত হ'ব। আনহাতে RCB আৰু CSKৰ দুয়োটা দলে পৰস্পৰে মুখামুখি হ'ব। RCBৰ পইণ্ট তালিকা হৈছে 12 আৰু CSKৰ পইণ্ট তালিকা হৈছে 14। যদিহে RCB আৰু CSKৰ মেচখন নকআউট বুলি ধৰা হয়, মানে যেতিয়ালৈকে RCB আৰু CSK মেচখন খেলে সেইখিনি সময়ত যদি সেইখন মেচেই নকআউট পৰ্যায়লৈকে আহে, মানে যোনে জিকে সিয়ে প্লে অফত স্থান পোৱাৰ সম্ভাৱনা থাকে, তেতিয়াহ'লে RCBয়ে সেনেকুৱা পৰিস্থিতিত RCBয়ে মেচখন জিকিব লাগিব। যদি RCBয়ে ছেকেণ্ড বেট ধৰে তেতিয়াহ'লে এটা বলত জিকিব লাগিব। আনহাতে RCB প্ৰথম বেট ধৰে তেতিয়াহ'লে CSK 18 ৰানত পৰাস্ত কৰিব লাগিব। তেতিয়াহে CSKতকৈ RCBৰ নেট ৰান ৰেট উন্নীত হৈ তেওঁলোকে প্লে অফত চান্স পোৱাৰ মানে যোগ্যতা থাকিব। আনহাতে LSGৰ 2খন মেচ আছে DC আৰু MIৰ বিৰুদ্ধে। এই 2খন মেচ যদি তেওঁলোকে জিকে তেওঁলোক অনায়াসে প্লে অফত চান্স পাব পাৰে। আনহাতে DCৰ এখন মেচেই আছে LSGৰ বিৰুদ্ধে আৰু গুজৰাট টাইটান্ছৰ 2খন মেচ SRH আৰু KKRৰ বিৰুদ্ধে আছে। দুয়োখন মেচ তেওঁলোকে বেক টু বেক জিকাটো খুব কষ্টকৰ হ'ব, কিয়নো ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু কলকাতা নাইট ৰাইডাৰ্ছ দুয়োটা GTৰ তুলনাত এই বছৰত শক্তিশালী দল হিচাপত পৰিগণিত হৈছে।